কি যে জমনি আৰু দেই ফিল্মখন। পুতুলি তইনো কি চাই আছ? বৌ এই ফিল্মখন চোৱাহিচোন, হিন্দী ফিল্ম ধামাল। কি যে জমনি আৰু আহা দুয়ো চাওঁ একেলগে। হয় নেকি? পুতুলি তই অলপ পিছত চালে নহ'বনে ফিল্মখন? মই মানে এতিয়া ধুতিমনৰ জোনাকখন চোৱাৰ সময় হৈছে যে সেইখন মই সদায়ে চাওঁ, কোনোদিনেই নেৰো। তোৰ দাদাই জানেই। অলপ চাই লওঁ দে মই, তাৰপিছত তই চাবি এইখন ফিল্মখন। ফিল্মটো দিয়ে থাকে ন? নাই নহ'ব বৌ, এতিয়া মই চাই আছো, তুমি পিছত চাবা যোৱা। দিনডাল কাম বন কৰি লৈ পেলাই এতিয়া মই ধুতিমনৰ জোনাকখন চাব আহিছো। এতিয়া তাইৰ কাৰণে মানে মই মোৰ নিজৰ টিভিটোত মই নিজেই চাব নোৱাৰা হওঁ। তইতো পুতুলি দিনডাল চায়ে আছ, এতিয়া দে আধা ঘণ্টাহে চাম, তাৰপিছত তই আকৌ চাবি দে। বৌ প্লিজ, আৰু কিমান কৈ থাকিবা? মইচোন তোমাক কৈছো এইখন মই চামেই আজি, তুমি পিছত চাবা যোৱা। এইজনীৰ লগত আৰু লাগি লাভ নাই আৰু দেই। এইখন ঘৰত মোৰেই অস্তিত্ব নাইকিয়া হৈ গৈছে দিনক দিনে। মাজনী তই কি কৰি আছনো? এনেই আছো মা, কি হ'ল কোৱা? মাজনী এইটো সময়তচোন জানোৱে মই ধুতিমনৰ জোনাকখন চালো। তোৰ পেহীয়ে আহি চাচোন কেনেকে ফিল্ম চাই আছে। কলোৱেই মই অলপ পিছত চাবি, মই এতিয়া ধুতিমনৰ জোনাকখন চাই লওঁ বুলি। নাই, তাই অলপো নুশুনেইচোন। তাই আজি গোটেই দিনকালি টিভি চাই আছে, কামততো কাম অলপো নকৰেই, একে চেম দাদাকৰ নিচিনা গোটেই দিনডাল বহি থাকিব, টিভি চাই থাকিব। আৰু মই এখন ঘৰত যেনিবা কাম কৰা বাইজনীহে, অকল মই সকলো কাম কৰিব লাগে। হয় দিয়া মা, পেহীও আহি পেলাই মই পঢ়ি থাকিলে বৰ ডিষ্টাৰ্ব দি থাকে, আল্টু ফাল্টু কিছুমান কথা কৈ থাকিব। মই যে কি কৰিম আৰু? নহয়, তই জানো আজিলৈকে মোক কোনোবা এটা কামত সহায় কৰি পাইছ? গতিকে তোৰ পেহীয়েনো কিয় কৰিব, তই যদি নকৰ? গতিকে যা, দুইটা মিলি পেলাই এতিয়া টিভি চাই থাক। মা, তুমি সদায় মোক ব্লেম কৰি থাকা। মই তোমাক কি কিয় লগালো বাৰু কোৱাচোন? তুমি জানাই মই পঢ়ি থাকো কাৰণেহে তোমাক সহায় কৰিব নোৱাৰো। তোমাকচোন মই বহুত ভাল পাওঁ মা। এতিয়া তই মিছা মৰম দিয়া বাদ দে, পাৰিলে এই পেহীৰক অলপ লৈ আন কিবা এটা কৰি, যাতে মই চিৰিয়েলখন অলপ চাব পাৰো। মা তুমি নাজানা তোমাৰ জীয়েৰৰ কিমান টেলেণ্ট। চাই থাকা, এক ছেকেণ্ডত পেহীক মই কেনেকে টিভি ওচৰৰ পৰা আঁতৰাই লৈ আনিম। যাদু যাদু যাদু। পেহীৰৰ নিচিনা তইও গম ফুচে ওলালি। মা তুমি মোক এনেকে ক'লা? পেহী কি কৰি আছা ইয়াত? মাইনা এই ধামাল ফিল্মখন চাই আছো, তইও চাবিহি। কি যে পেহী তুমি চোৱা ফিল্ম বিলাককে চাই আছা? ব'লা ফুলৰি বনাও, কিবা এটা খাওঁ খাওঁ লাগিছে, ব'লা না। তোমাৰ জানো ভোক লাগা নাই? হয় নেকি? ব'ল, মোৰো ভোক লাগিয়ে আছিলে জানানে, কিবা এটা খাওঁ খাওঁ লাগি আছিলে। ব'ল দুইটা মিলি কিবা এটা বনাই খাওঁগৈ। এইবিলাক চোৱা ফিল্মডাল আৰু পিছতো চাব পাৰিম দে। টিভিটো বন্ধ কৰ, বল। আমাৰ মাইনাক কিন্তু মানিব লাগিব দেই, কি যে বুদ্ধি। কথাৰ সুৰতে পেহীয়েকক লৈ গুচি গ'ল। ভালেই হ'ল দে, এতিয়া শান্তিৰে এটলিষ্ট চিৰিয়েলখনকে চাব পাৰিম। মামনিৰ ঘৰ সংসাৰ আৰু বিবাদৰ পাৰ্ট 4টো আপোনালোকে কেনে পালে বাৰু? কমেণ্টত নিশ্চয় জনাব আৰু ভিডিঅ'টো লাইক কৰি দিব। যদি এতিয়ালৈকে আপোনালোকে আগৰ খণ্ডবিলাক চোৱা নাই, তেন্তে চেনেলত গৈ আগৰ খণ্ডসমূহ চাব পাৰিব। আৰু এটা আপোনালোকলৈ মোৰ অনুৰোধ, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে আছামিজ এনিমেশ্যন জ'ক চেনেলটো প্লিজ এতিয়াই ছাবস্ক্ৰাইব কৰক, যাতে মই দিয়া নেক্সট ভিডিঅ'সমূহ আপোনালোকে সোনকালে লাভ কৰে। ধন্যবাদ।